কবিতাৰ শিৰোনাম অহংকাৰ। কথা আৰু পাঠ অলি বৰুৱা। হাস্পাতালৰ বেডত পৰি আছো মই। মোৰ টকা আছে, বেংক বেলেঞ্চ, নামী দামী গাড়ীও আৰু আছে এটি সুসজ্জিত অট্টালিকা। আজি মোৰ সকলো আছে, সকলো থাকিও মই আজি শূন্য। কোনো নাই মোৰ কাষত। অহৰহ ICUত মই উশাহৰ সৈতে যুঁজ দি আছো। চিকিৎসকে বাৰে বাৰে বিচাৰিছে আপোনাৰ পৰিয়াল ক'ত। মই নীৰৱে অপেক্ষা কৰিছো। হে ঈশ্বৰ, ৰক্ষা কৰা মোক। মনত পৰিছে অতীত পাৰ হৈ যোৱা কথাবোৰ। এদিন মই কেৱল মোকে ভাল পাইছিলোঁ। মই মহাপতাপী আছিলোঁ, অহংকাৰী আৰু গৌৰৱী আছিলোঁ। মই মোক লৈ বহুতেই ব্যস্ত হৈ পৰিছিলোঁ। মানুহবোৰক পাহৰি গৈছিলোঁ, কাৰণ টকাৰে কিনিব পাৰি যে সকলো। সৰু মানুহক চিনি নোপোৱা মোৰ অহংকাৰে মোকেই গ্ৰাস কৰিলে আজি। ভবাটো নাছিলোঁ কাহানিও। আজি মোৰ মনত পৰিছে মায়ে কোৱা কথাষাৰি। আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে, আপুনিয়ে আপোনাক মাৰে। এয়া ডাকৰ বচন, বাস্তৱ সত্য অন্বেষণ। এয়াই স্বৰ্গ, এয়াই নৰক। দেখিবলৈ পাবা ইয়াতে। কৰ্মৰ ফলেই মানুহক গ্ৰাস কৰে। মোৰ মৃত্যু হ'ব আজি, কালি বা পৰহি, নাইবা কোনোবা এটি মুহূৰ্তত। মই লগত লৈ যাম কি? কোন যাব মোৰ সৈতে? টকা পইচা, ধন সম্পত্তি, মোৰ আপোনবোৰ সকলো ইয়াতে এৰি যাম। মই আজি অনুশোচনাত দগ্ধ। ভগৱান, মোক মাফ কৰি দিয়া, মোক উদ্ধাৰ কৰি নিয়া। এটাই জীৱন, কিন্তু মিছা অহংকাৰত ডুব গৈ গৈ আমি পাহৰি পেলাওঁ সৰ্বস্ব। ধন্যবাদ।